লাভ দেখি থাকে চাপৰি কাম কিছুমান কৰি থাকে। হে গাইছ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজি আমি ওলাই আহিছোঁ মানে অলপ ৰাস্তা দেখি। তো ভাবিলোঁ আপোনালোকক দেখাওঁ আমাৰ মানে ষ্টেচনটো যিটো আমাৰ গাঁৱত আছে, আৰু সেইটো দেখুওৱা আগতে আমি ভাবিলোঁ আমাৰ গাঁওখনৰ অকণমান সেইটো দেখাওঁ ভিউটো তো কেনেকুৱা হয় ইভিনিং টাইমত। তো বৰ্তমান আহিছোঁ ভাইটি আৰু মই, তো এদিকে বাইকখন লৈ আহিছোঁ। বাইকখন মানে বহুত টাইমৰ পৰা ষ্টাৰ্ট দি আছোঁ, ষ্টাৰ্ট নহয়, ক'ৰবাৰ পৰা ষ্টাৰ্ট কৰি পেলাই পঠিয়াই দিছে আমাক। আৰু এদিকে চাওক কিমান ওখ ওখ জংঘল হৈ গৈছে গোটেই ৰাস্তাটোত। এদিকে চাওক ভিউটো চাওক কেনেকুৱা, কি বঢ়িয়া এখন ধুনীয়া স্কাই হৈ আছে। আৰু এদিকে চাওক তাৰমানে খেতি কৰিছে ন লাহে লাহে। বাৰু আমাৰ এদিকেতো ধুনীয়া খেতি হৈছে, কিন্তু সেই ডিব্ৰুগড় ফালেতো চব খতম হৈ গ'ল। বাৰু বাইকখনত উঠি উঠি কিমান ভিডিঅ' বনাম, বাইকখন এদিকে থৈ পেলাই ভাবিলোঁ অকণমান আপোনালোকক এনেকৈ তলৰ ফালে নামি পেলাই দেখাওঁ কেনেকুৱা। আৰু দেখাই আছোঁ মানে মন টেঙা জোপা দেই আমাৰ মানে নহয় আৰু ৰাস্তাতে হৈ আছে দুজোপা খুব লাগে মানে সেইজোপা। নামি যাওঁ মানে ইয়াত চাগে খেতি কৰা মানুহবিলাকৰ চাগে এইখিনি ৰেষ্ট লোৱা ধুনীয়া জেগা এঠাই আছে। ইমান ধুনীয়া ভেলকুৱা গছ এজোপা আছে, এইখিনি পূৰা আমাৰ ছাঁ পৰি থাকে চাগে। আৰু এদিকে কিবা চাওক কি বঢ়িয়া এনেকুৱা খেতি হৈ আছে। এদিকে বাৰু কঠীয়া ৰুলেই, এইডাল হ'ল 44ডাল, এইটো হ'ল আমাৰ ষ্টেচনটো। তো তালৈ গৈ আছোঁ, সেয়াত দেখাই আছোঁ অলপ কেনেকুৱা। বাৰু ষ্টেচনটো এতিয়া নাই বাৰু, বৰ্তমান বন্ধ কৰি দিলে ষ্টেচনটো, মানে গাড়ী একো নৰখে এইবিলাক। যিটো টেঙা কথা কৈ আছিলোঁ মই, টেঙাজোপা হ'ল এইজোপা, একদম মানে খুব লাগে টেঙাজোপাত, তললৈকে টেঙা লাগে। এটা ছিঙি আনি দেখাই আছোঁ বাৰু, সেইটো চাওক টেঙাটো হ'ল এইটো আমাৰ এদিকে বাৰু মন টেঙা বুলি কয়। আপোনালোকৰ এদিকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আমি গাঁওখনৰ পৰা এতিয়া দূৰলৈ আহিলোঁ বুলি ক'লোঁ হয়, কিন্তু মানে আমাৰ ইয়াৰ পৰা গাঁওখন বেছি দূৰ নহয়, ইয়াৰ পৰা অলপ দূৰ। আৰু এদিকে যায় চাপৰমুখ আৰু এদিকে যায় কামপুৰ। তো এতিয়া যাওঁ, গৈ পেলাই আপোনালোকক দেখাই আছোঁ আমাৰ ষ্টেচনটো। তো বৰ্তমান আমি এদিকে সোমাই আহিলোঁ, ষ্টেচনলৈ যোৱা ৰাস্তাটো হ'ল এইটো। এতিয়া বৰ্তমান আমি ষ্টেচন পাই গ'লোহি, আৰু আমি এদিকে আছে আমাৰ কোৱাটাৰখিনি মানে লাওপানী ষ্টেচনৰ, আৰু এদিকেও যাব পাৰে। আৰু আমাৰ বেক চাইডেও আছে কোৱাটাৰখিনি। তো মানে আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয় ষ্টেচনটো। তো এতিয়া গৈ পেলাই আপোনালোকৰ ষ্টেচনৰ ভিডিঅ'খিনি দেখাই আছোঁ বলক। বৰ্তমান মই ষ্টেচন পাই গ'লোহি আহি পেলাই, আৰু এদিকে এটা আছে কোৱাটাৰ, মানে এদিকে এতিয়া বৰ্তমান চাগে কোনো নাথাকে। আৰু ষ্টেচনটো হ'ল এইটো আমাৰ, আৰু এইখিনিতে আমাৰ শিৱ মন্দিৰ এটা আছে। শিৱ মন্দিৰ মানে এইটোত পূজা চূজা কৰে চাগে ইয়াত ষ্টেচনত থকা মানুহখিনিয়ে, যোনবিলাক মানে কোৱাটাৰত থাকে। আৰু এদিকে আছে মানে ৱালিছটো, এইখিনি ভালকৈ দেখা নাপায়, চাইডৰ পৰা দেখাই আছোঁ। এইটো আছে কেইডাল হ'ল 44ডাল। সেই পূৰা জংঘল হৈ গ'ল, মানুহে ইয়াত চাকৰি তাকৰি নকৰে ন, তো সেইটো কাৰণে আমি বাইকখন এইখিনিতে থৈ দিলোঁ। এতিয়া ভিতৰত গৈ পেলাই দেখাই আছোঁ কেনেকুৱা। এইটো বাৰু ভূত চুত আছে নেকি তাও ঠিক নাই দেই, ভূত বাৰু নাথাকে কৈছোঁ আৰু আপোনালোকক, মানে কোনো নাথাকে না সেইটোত। এইটো ঠিক আছে, বৰ্তমান ষ্টেচন আমি পাই গ'লোহি আহি পেলাই। আৰু এইটো আমাৰ বেক চাইডে লিখা আছে লাওপানী ষ্টেচন, মানে মেইন অফিচটো এইটো আছিলে। এতিয়া যিহেতু বৰ্তমান গোটেই গ্লাছ ভাঙা, আৰু এইদিকে ওপৰতো কোনো নাযায় বাৰু বৰ্তমান। এইদিকে তাকে কৈছিলোঁ মই, এদিকে ভূত আছে নেকি ঠিক নাই মানে। আৰু এদিকে কাম কৰা মানুহবিলাকে এইবিলাক আঠা চাঠা কিবা পেলাই থৈ দিছে। আৰু এদিকে চাওক না কেনেকুৱা ভয় লগা বস্তু মানে চাওকচোন। অকণমান ট্ৰাই কৰিম ভিডিঅ'খিনি দেখাব কাৰণে দেই। দেখিছে কেনেকুৱা, আৰু মই এদিকে লাগি গ'ল, কোলা লাগি গ'ল। এইবিলাক কি হয় বিতম মোৰ গেছ লাগি গ'ল এই চোলাত। তো এতিয়া মাক গৈ দিবগৈ লাগিব ধুবলৈ কাৰণে, আৰু তাৰ আগতে বকনিও শুনিব লাগিব মানে। আৰু এদিকে চাওকচোন কি কৰি থৈ দিছে এইবিলাক চব। ষ্টেচনো মানে ভালেই আছিলে গম পাইছেনে, ষ্টেচনটো বৰ্তমান যি বন্ধ কৰি দিলে ন, মানে এদিকে কোনো মানুহ নুঠে, আৰু ট্ৰেইন ৰখিনো কি কৰিব। তো সেইটো কাৰণে মানে ষ্টেচনটো বন্ধ কৰি দিলে। ব'লক আগত গৈ দেখাই আছোঁ আৰু মানে কেনেকুৱা কি আছে। আমি পাই গ'লোহি য'ত আমাৰ গোটেই ষ্টেচনটো কাৰেণ্ট চাৰেণ্ট চব মানে চিষ্টেম আছে, য'ত মানে বেটেৰী চেটেৰী জেনেৰেটৰ চব আছে, সেয়া পালোহি আহি পেলাই। বাকী এইখিনিয়ে ভাল মানে অলপ দেখিবৰ কাৰণে চাওকচোন, দেখিব এইখিনি ভাল। বাৰু এইবিলাকত কাম চলি থাকে, মানুহ চানুহ আহি পেলাই এদিকে বাৰু মেইনটেনেঞ্চ কৰি থাকে। বাৰু ভিডিঅ'খিনি নেদেখাওঁ, অলপ মানে ভয় কৰি লাগে না, ঘচিয়া কৰি এইবিলাক ভিতৰত এনেকৈ জুপি দেখাম ভাল নহয় ন এইবিলাক। কিন্তু মানে ইয়াত যিটো বস্তু চলি থাকে সেইটো বস্তু দেখাই আছোঁ। এইটো হ'ল জেনেৰেটৰটো। তো ইয়াত জেনেৰেটৰটো বাৰু কাম কৰি থাকে এইখিনি জেগাত। আৰু এইফালে চাওক চব জংঘল হৈ গ'ল, আৰু জংঘল হোৱা বাহিৰেও এদিকে চাওক, এদিকে মানে বনাবৰ কাৰণে বস্তুবিলাক আধা বনাইছিলে, মানে আধা বনাই পেলাই কামবিলাক বন্ধ কৰি দিলে। আগতে এইখিনিত মানে আমি ইয়াৰ পৰা যাওঁ, মানে লামডিং চামডিং যাওঁ আমি, ইয়াত আহি পেলাই ষ্টেচনৰ পৰা। তাত মানে ট্ৰেইন দুখন এখন ৰখিছিলে, এতিয়া বৰ্তমান ট্ৰেইনে নৰখা হ'ল একেবাৰে। বাৰু ইয়াত ঢেৰ মানুহ আহে দেই, ষ্টেচনত ঘূৰিব কৰিবৰ কাৰণে ল'ৰা ছোৱালীবিলাক আহি থাকে। কিন্তু আজি মানে কিয় নাই এবাৰ, আমি ভিডিঅ' বনাম বুলি আহিম বুলিয়ে নাই নেকি। আৰু এদিকে চাব হে ভেটকুৰি খোপা, মানে এদিকে ভেটকুৰি কেনেকৈ হৈছে ঠিক নাই। চাওকচোন ইয়াত বৰ্তমান ভেটফুল হৈ আছে, ইয়াত ক'ৰবাত ভেটফুল আহিল ঠিক নাই দেই।
ব্লগ অলপমান ফটো চটো উঠোঁগৈ মানে DSLRটো লৈ আহিছিলে তাত ফটো উঠোঁগৈ ব্লগ OFC ৰুম য'ত এইবিলাক পূৰা ঘেং 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 মাতিয়ে থাকে এনি টাইম ঠিক আছে দেই এইটো ইলেক্ট্ৰিকেল ৰুম আছে ঠিকে আছে বাৰু আগতে এইখিনিত AC মানে AC সেইখন খুলি দিলে মানে AC হাৱা পায় সেইকাৰণে এইখিনি ৰখি থাকে মানুহ আহি লৈ পেলাই আৰু এইবিলাক কি লিখি থৈ দিয়ে চাওঁ না নিভা এইবিলাক লাভ এইটো কি গুণ্ডল এইটো কি বিদ্যুৎ লাভ প্লাছ পি কি যে লিখি থাকে চাপৰি কাম কিছুমান কৰি থাকে দেই এইবিলাক আহি লৈ পেলাই মানে এই গাছটো বৰ্তমান এদিকে ট্ৰেক্টৰ এখন পালোঁ য'ত মানে এইফালে হাল বাই আছিলে আৰু এদিকে প্ৰীতমে চাক পূৰা DSLR দিয়ে ফটোশ্বুট কৰি আছে মানে য'ত ছানছেট হৈ আছে ন তাত হেৰি কৰি আছে আৰু এদিকে মানে ফুল বিঙা মানে বহুত ওখ বিঙা এদিকে মানে দেখুৱাটো ইমান পচিবল নহয় তেওঁ অকণ নামি আহিছোঁ এদিকে কেনেকুৱা ফটো কপি চাওঁ উঠিছে ক'তা এন্ধাৰত হেৰি কৰি ল'ব লাগিব এইটো বহাল ফটো কপি মজা লাগিছে বাট মানে ফ্লেছ জ্বলি আছে ন তই ইমান ভালকৈ দেখা নাপায় মানে আৰু এদিকে ট্ৰেক্টৰবিলাক কিমান লেতেৰা হৈ থাকে ন ট্ৰেক্টৰবিলাক আৰু এদিকে দেখিছে বোকা আৰু ইয়াত মানুহে ঘৰ বনাই লৈছে থাকিবৰ কাৰণে এই আছে এইটো ঘৰ বনাই লৈছে মানুহ থাকিব মানে ইয়াত দিন ৰাতি থাকে আৰু মানে পানী চানী সিঁচি থাকে না ইয়াত সেইটো কাৰণে আৰু এদিকে চাচোন কিমান ওখ বিঙা দেখি চাওক চাওঁ এই মোকে ফটো মাৰি দিলে চাওক মই মানে ভিডিঅ' বনাই আছোঁ মোকে ফটো মাৰি দিলে ফটোবোৰ ভাল আহিছে বাৰু ন ঠিক আছে ভিডিঅ'টো ইমানেই আছিলে বৰ্তমান বহুত আন্ধাৰ হৈ গ'লগৈ আৰু এতিয়া আমি ঘৰলৈ যাব লাগে তো ব্লগটো ইমানেই আছিলে যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব তো নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং এণ্ড বাই